হেল্ল' এভৰিৱান, আজি মই দুপৰীয়া কিহেদিনো ভাত সাজ বনালোঁ তাকে অকণমান আপোনালোকক দেখাম বুলি ভাবিছোঁ দেই। প্ৰথমতে মই এনেকৈ ধুনীয়া সৰু সৰু বাঁহগাজ কেইটামান আনি এনেকৈ চফা কৰি ধুই ল'লোঁ। ধুই লোৱাৰ পিছত এনেকৈ পিচকৈ চকলকৈ ধুনীয়াকৈ কাটি ল'লোঁ গোটেই বাঁহগাজখিনি। তাৰপিছতে মই এনেকৈ কঁঠাল গুটি ধুই শুকুৱাই থৈছিলোঁ। কঁঠাল গুটিখিনিও ধুনীয়াকৈ বাকলি গুচাই চফা কৰি ল'লোঁ। তাৰপিছত অলপ বুট মাহ কেইটামানো লগতে লৈ লৈছোঁ। তাৰপিছত এইফালে ঢেকীয়া, আলু, বুট ধুনীয়াকৈ চফা কৰি কাটি লৈছিলোঁ। তাকো মই কেৰাহী এখন পাতি আলু আৰু বুটখিনি ধুনীয়াকৈ ভাজি ল'লোঁ। লোকেল বুট লৈছোঁ। তাৰপিছতে ঢেকীয়াখিনি চফা কৰি থোৱা ঢেকীয়াখিনি দি এনেকৈ ভাজি ল'লোঁ। ধুনীয়াকৈ এনেকৈ ঢেকীয়াখিনি ভাজি ল'লোঁ। ইফালে মই বাঁহৰ গাজ কাটি মেলি ৰেডি কৰি লৈছোঁ। এনেকৈ খাই ঢেকীয়া ভাজি, বুট, আলু এনেকৈ ভাজিলে কোনে খাই ভাল পায় বাৰু। মই কিন্তু বৰ ভাল পাওঁ দেই। খাই ভাল পাওঁ কাৰণে ঢেকীয়া, আলু, বুট প্ৰায় ভাজি খাই থাকোঁ। তাৰপিছত ইফালে কঁঠাল গুটি, বাঁহগাজ আৰু বুট ৰেডি কৰি থৈছিলোঁ। কাবেলি বুট কেইটামান খাৰ বনাম বুলি। তাৰপিছতে এনেকৈ ধুনীয়াকৈ ভাজি ঢেকীয়া ভজা কেৰাহীখনতে ধুনীয়াকৈ তেল, নিমখ, হালধি দি পেলাই ধুনীয়াকৈ এনেকৈ ভাজি ৰেডি কৰিলোঁ। তাৰপিছত কলখাৰখিনি ৰেডি কৰি থৈছিলোঁ। তাতে কলখাৰখিনি দি ধুনীয়াকৈ এনেকৈ লৰাই বগৰাই ধুনীয়াকৈ সিজিবলৈ দিলোঁ। তাতে আদা নহৰু অকণমানো পিচি দি দিলোঁ। মই আপোনালোকক দেখুওৱা নাই আৰু এনেকৈ লৰাই বগৰাই আজি দুপৰীয়া বাঁহগাজ আৰু কলখাৰ লগতে কঁঠাল গুটি এনেকৈ বনাই ধুনীয়াকৈ আজি দুপৰীয়া ভাত সাজ খালোঁ দেই। বৰ তৃপ্তিৰে খালোঁ কিন্তু দেই। আজিলৈ বাই।